তো গুড মৰ্ণিং গাইজ, পুনৰ আহিলোঁ নতুন এটা ভিডিঅ' লৈ কিনে। এমাউণ্টন ৰিক্ৰুইটমেণ্ট 2025 দুটাকৈ GIS আৰু PHP লাৰাভেল ডেভেলপাৰ ভেকেঞ্চি ওলাইছে। তো আপোনালোকে যদি কোনোবা ইণ্টাৰেষ্টেড হয় তেনেহ'লে এপ্লাই কৰিব পাৰে। 18/7/2025 চনটো লাষ্ট ডেট হ'ব মানে। তো আছাম ইলেক্ট্ৰনিক্স ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ লিমিটেড এইকেইটা জব ওলাইছে। 2 GIS ডেভেলপাৰ and a PHP Laravel developer vacancy in the ORCS division on a contract basis type of one. Organization to নাম হৈছে এমট্ৰন। নম্বৰ অফ পোষ্ট দুটা আছে। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন BE লাগিব, BTech লাগিব, MCA লাগিব। এইকেইটাৰ ভিতৰত লাগিব কোনোবা এটা। তো জব টাইপ চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। এপ্লাই মোড অনলাইন হ'ব। তো ফাৰ্ষ্টত GIS ডেভেলপাৰৰ এটা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যন BE, BTech আৰু MCA পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন জিঅ' ইনফৰ্মেটিক্স লাগিব, স্কিলছ C লাগিব, C++, PHP, MySQL, GIS, ৰিম'ট চেন্সিং, ARC, মেপ, QGIS আৰু এক্সপিৰিয়েঞ্চ লাগিব 2 বা 3 বছৰ লাগিব ইন GIS-ত। ভেহিকেল ট্ৰেকিং এণ্ড API ডেভেলপমেণ্টত লাগিব। আপোনালোকক এনুৱেল চেলেৰি দিব 35,000 পাৰ মান্থকৈ দিব আৰু 5% এনুৱেল ইনক্ৰিজমেণ্ট হ'ব চেলেৰি। তো 2 নম্বৰ পোষ্টটো হৈছে PHP লাৰাভেল ডেভেলপাৰত। নম্বৰ পোষ্ট এটা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন BE, BTech, MTech, IT, CS ইলেক্ট্ৰনিক্স আৰু MCA হ'ব। স্কিলছ PHP, লাৰাভেল, জাভা, MySQL, বুটষ্ট্ৰেপ, জাভাস্ক্ৰিপ্ট। এক্সপিৰিয়েঞ্চ 2 বা 3 বছৰ ছফ্টৱেৰ ডেভেলপমেণ্টত থাকিব লাগিব আৰু চেলেৰি আপোনালোকক দিব 30,000 পাৰ মান্থকৈ দিব আৰু 5% এনুৱেল ইনক্ৰিজমেণ্ট হ'ব। তো যদি কোনোবা ইণ্টাৰেষ্টেড হয় ন তেনেহ'লে এপ্লাই কৰিব পাৰে। অনলাইন প্ৰচেছটো হ'ব। তাৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব। তো শ্বৰ্ট লিষ্ট হ'ব ফাৰ্ষ্ট কেণ্ডিডেটত। নটিফাই কৰিব আপোনালোকক ইমেইল, ৱেবছাইট এইবোৰ চাই দিব ভালকৈ। গতিকে ওলোৱা নাই মানে এপ্লাই লিংকটো, ওলাব কিন্তু। এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 9/7/2025 পৰা আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ব 18/7/2025লৈকে। চিলেকশ্যন বেছড অন ভাইভা ভইচ হ'ব। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত দিব আপোনালোকক। এডভাৰটাইজমেণ্টৰ PDF লিংকটো মই তলত দি দিম আৰু এপ্লাই ক'ত কৰিব পাৰিব তাৰ লিংকটো দি দিম। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাথাকিব। তো আজিলৈ বাই। আকৌ নতুনকৈ ভিডিঅ' বনাম কালি।